তৃতীয় পৰ্যায়ত আমি আৰু এটা ডাঙৰ আঁচনি হাতত লৈছো সেইটো হল যে আমাৰ যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি এখন কাৰ্ড দিব খুজিছো যিখন কাৰ্ডেদি হস্পিটালতে হওক নাৰ্ছিং হোমতে হওক 5 লাখ টকালৈকে প্ৰত্যেক বছৰে আপোনালোকে বিনামূলীয়া চিকিৎসা ল'ব পাৰিব অৰ্থাৎ অৰুণোদয় পাব 8 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব 10 লাখ পৰিয়ালে আৰু সৰ্বমুঠ 52 লাখ পৰিয়ালক আমি এখন কাৰ্ড দিম যিখন কাৰ্ডৰ সহায় লৈ আপোনালোকে গভৰ্ণমেণ্ট হস্পিটাল হওক অসমৰ ভিতৰত হওক অসমৰ বাহিৰত হওক যতে আপোনালোকে ট্ৰিটমেন্ট কৰে 5 লাখ টকালৈকে আমাৰ মেডিকেল আমি বিনামূলীয়াকৈ কৰিব পাৰিম এই ধৰণে আমি অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালৰ ওচৰত আমি যাবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ লগে লগে 10 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণৰ কাম চলি আছে বিধৱা পেন্সন বৃদ্ধ পেন্সনো আমি ইতিমধ্যে সাৰ্বজনীনভাৱে প্ৰতি গৰাকী আই মাতৃলৈ পঠুৱাৰ ব্যৱস্থা কৰিছো এই গোটেই আঁচনিবিলাকৰ লগত আজিৰ পৰা নতুনকৈ যে 18 পৰা 45 বছৰৰ ভিতৰত বিধৱা হলে 25,000 কৈ টকা পোৱাৰো আৰু এখন নতুন আঁচনি আমাৰ এই আঁচনিবিলাকৰ ভিতৰত জমা হল বুলি আজিৰ পৰা আমি গৌৰৱেৰে ক'ব পাৰো